10, 20, 30, 40, 50, 60, 500, 1000, 1200। আজি মজা বিক্ৰী হৈছে। এনেকুৱা যদি বিক্ৰী বাটা চলি থাকে তেনেহ'লেতো মই আৰু অলপ দেৰিলৈকে দোকানখন খুলি থ'ব পাৰিম দেই। ঘৰত গৈতো তেনেকুৱা একো কাম নাই আৰু ঘৰত গৈতো খাই বৈ শুইয়ে যাব লাগি। ইয়াতে অলপ দেৰি যদি আৰু বহি দিয়া যায় একো লোকচান নাই। আৰু অলপ দেৰি ৰৈ দিম ৰ আজি। আজা আজা মিঠি মিঠি। নাই কোনো নাই আৰু আজি নাহিব চাগে মানুহ। কিনো প্ৰেমত ডুবাই দিলি মাকো। আইও এইটো ইমান স্পীডত কোন গ'ল বে গুলি যোৱা দে। আইও বুজি নকৰো কিহে পালে মোক আজি কোন হয় তই এই দে মোক ক'ত লৈ গৈছ মোক এই দে বচাও বচাও। হাও ধনিয়া আজি দাইয়া দোকানী দেখোন ইমান ৰাতিলৈকে দোকান খুলি থৈছে। খুলি থৈছে ভালে হৈছে। এতিয়া আমি চাহ একাপ খাই যাব পাৰিম নে কি কোৱা? আৰু ইমানখিনি দূৰ যাবলৈ আছে চাহ একাপ খাই ল'লে মনটো ভাল লাগিব খোজ কাঢ়িবলৈ। আপুনি ঠিকে কৈছে কবিতা। বলক বলক চাহ একাপ খাবলৈ মোৰো মনটো গৈ আছে মাৰি দিওঁ আৰু। এই গধূলি টাইমটো চাহ একাপ হ'লে এনেই মনটো ভাল লাগে হুপ হুপ মাৰি দিয়াৰ পিছত যে। তুমি নক'বা মইতো ঘৰত হ'লে ইমান দেৰি 3বাৰমান খালোঙে হয়। চাহ কাপ খোৱাৰ কথা ভাবিলোঁ কিন্তু গগৈদা দাইয়া দোকানীক দেখোন দেখিয়ে পোৱা নাই দোকানত নাই নেকি? ধনিয়া এইটো ক'লে গ'ল দোকান খুলি কেনে। আৰু আনদিনাতো ইমান দেৰিলৈকে এই দোকান খুলি নথয় সোনকালে যায় 7টা বাজিলে বুলি ক'লে এই ঘৰত গৈ পায়গৈ। আজি যে ইমান দেৰিলৈকে খোলা আছে দোকানখন ৰাতি 10টা বাজি গ'ল। কথাটো ময়ো ভাবি আছোঁ। এই কাপ চাহ বাকি থৈ দিয়া আছে এইফালে গেছৰ ওপৰত আৰু চাহ বহাই থৈ দিয়া আছে কিন্তু মানুহটো নাই। মানুহটো ক'ত গ'ল? মানুহ চানুহ নাই চাহকাপ বাকি থৈ আছে মাৰি দিওঁ নেকি বাহক হওক। এবাৰ মাতকে লগাই চাওঁ ৰ'ব। এই দোকানী দাইয়া এই গাখী মাতি পাইছোঁ মই। এই দাইয়া দোকানী কাহা হ টানি। দেখালো নাই দেখোন। দাইয়া দোকানী নাই ঘৰতে গৈ চাহ খাবগৈ লাগিব আৰু। ব'লক আৰু তেনেহ'লে দোকানী নহ'লেতো দোকানত বস্তু খাব নোৱাৰি। যাওঁ ব'লক ঘৰতে গৈ খাই ল'মগৈ আৰু। ব'লা ধনিয়া আগুৱাই যাওঁ ৰাতি বেছি হৈ গৈ আছে।